পন্থা গ্ৰহণ কৰিব। অসমৰ প্ৰাণৰ শিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ প্ৰয়াত জুবিন গাৰ্গদেৱৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। সমগ্ৰ নকছাৰীবাসীয়ে আজি দুখত মিম্যমান হৈছোঁ। প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত প্ৰকৃত কাৰণ তদন্তৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰক। এক পানী নহৰকা ন্যায়িক তদন্ত হওক। জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগিব। অসমৰ হীৰাৰ আমঠু প্ৰাণৰ শিল্পীগৰাকীক এই অকাল মৃত্যুত আমি সহজভাৱে ল'ব পৰা নাই। এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক তদন্তৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদান কৰক। অকল শাস্তি প্ৰদান কৰাই নহয়, তেখেতসকলৰ ওপৰত ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰক। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ীসকলক নিজৰ অপৰাধৰ শাস্তি পাব লাগে। এক উচ্চস্তৰীয় তদন্তৰ জৰিয়তে ঘটনাৰ লগত জড়িত সকলো ব্যক্তিয়ে শাস্তি পাব লাগিব। জুবিন গাৰ্গৰ লগত যি অৰ্থনৈতিক অপৰাধ যিসকল ব্যক্তি জড়িত হৈ আছে তাৰো এক তদন্ত হ'ব লাগে। সমূহ নকছাৰীবাসী ৰাইজৰ হৈ এই স্মাৰক পত্ৰৰ জৰিয়তে আমি শিল্পীজনৰ মৃত্যুত ন্যায় প্ৰদান কৰিবৰ বাবে এই স্মাৰক পত্ৰৰ জৰিয়তে আমি দাবী জনালো। We want justice! Justice! We want justice! Justice! আমাক ন্যায় লাগিবই! আমাক ন্যায় লাগিবই! জয় জুবিন দা!